দ্য কাশ্মীৰ ফাইল দ্য মুভি এই মুভিখন আপোনালোকে কিয় চাব কাৰণ এই মুভিখনত বলিউডৰ মুভি নিচিনাকৈ আফটাৰ 10 মিনিটছৰ পিছত এটা আইটেম সং নাই তাৰপিছত ন হিৰোইন ন হিৰো কোনো ৰোমান্স নাই এই মুভিখনত আৰু স্পেচিয়েলি এনেকুৱা এটা কথা যোনটো কোনো এটা টক শ্ব'য়ে এই মুভিখনক প্ৰমোট কৰা নাই আৰু ইয়াৰ পৰা আমি এটা কথা জানিব পাৰোঁ যে এই মুভিখন চোৱাৰ পৰা আপোনাৰ অলপো টাইম ৱেষ্ট নহয় এই ভিডিঅ'টো মই বনাম নে নবনাম হাজাৰবাৰ চিন্তা কৰিছিলোঁ যে ভিডিঅ'টো বনাওঁ নে নবনাওঁ কাৰণ এই ভিডিঅ'টো বহুতে পলিটিকেল এজেণ্ডা অমুক তমুক কিবা কিনি কৈ দিব কমেণ্টতো কমে বহুত কথা ক'ব কিন্তু যোনটো ট্ৰুথ ইজ ট্ৰুথ কাৰণ সঁচা কথা কেতিয়াও লুকুৱাই নাথাকে তো মই সাহস কৰিলোঁ আপোনালোকক ছাপোৰ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব তো এই মুভিখন ভাল নে বেয়া তো সেইটো মই ডিচাইড নকৰোঁ সেইটো আপোনালোকে ডিচাইড কৰিব মুভিখন চাব তাৰপিছত আপোনালোকে ডিচাইড কৰিব মুভিখন ভাল নে বেয়া আৰু এটা কথা মই প্ৰথমতে কৈছোঁ দিছ ইজ নট জাষ্ট এ মুভি এইখন এখন মুভি নহয় এইটো এটা আমাৰ হিষ্ট্ৰীৰ কলা অধ্যায় যোনটো আপোনালোকৰ মনত পৰিলে আপুনিও এবাৰ চিন্তা কৰিবলৈ বাধ্য হ'ব যে এনেকুৱাও হৈছিলে কাশ্মীৰী পণ্ডিতসকলৰ লগত এই মুভিখনৰ দুটা সময় দেখুৱাইছে এটা সময় যোনটো আপুনি আৰু মই যোনটো সমাজত আমি এতিয়া চলি আছোঁ আৰু এটা সময় যোন 19 জানুৱাৰী 1990 চনৰ সেই কলা দিনটো নিশ্চয় সেই কলা দিনটোতে কাশ্মীৰী পণ্ডিতসকলক নিজৰ ঘৰত সোমাই পেলাই বন্দুক মূৰত থৈ বাগৰি বাগৰি উলিয়াই ঘৰৰ পৰা উলিয়াই দিব লগা হৈছিল আৰু সিহঁতে কান্দি কান্দি ঘৰ এৰি যাব লগা হৈছিল আৰু এটা কথা আপোনালোকে সদায় মনত ৰাখিব ট্ৰুথ সঁচা কথা সদায় কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে এদিন নহয় এদিন সেই সঁচা কথাটো ৰাইজৰ মাজলৈ বা মানুহৰ মাজলৈ ওলাই আহিবই যোনটো আপুনি কেতিয়াও হেঁচা দি বা লুকুৱাই ৰাখিব নোৱাৰে 19 জানুৱাৰী 1990 পৰা এতিয়ালৈ আপ টু ডেট লৈ 30 বছৰ হৈ গ'ল কিন্তু সেইটো কাহিনীটো বহুত চৰকাৰ আহিলে সেই চৰকাৰেও কথাবোৰ দবাই ৰাখিছিলে কথাবোৰ মানে নেগলেক্ট কৰিছিলে মিডিয়াই যিবিলাক ৰিয়েল ষ্টৰি সেইবোৰ লুকুৱাই ৰাখিছিলে আৰু কোনো এনেকুৱা এজন ফিল্ম নিৰ্মাতা বা ডাইৰেক্টৰ বা এনেকুৱা নোলালে যে সেইবোৰ ৰিয়েল ষ্টৰিৰ ওপৰত এখন ফিল্ম বনাই দিওঁ কিন্তু ফাইনেলি কোনোবা এজনে সাহস কৰিছে আৰু এটা ট্ৰুথ দেখুৱাবলৈ সঁচা কথা সঁচা কাহিনী যিবোৰ সঁচা ঘটনা হৈছিলে সেইটো দেখুৱাবলৈ এবাৰ প্ৰথমবাৰৰ বাবে সাহস কৰিছিল তো আপুনি মই এটা কথা কওঁ আপুনি মিছ নকৰিব যদি আপুনি হিষ্ট্ৰীৰ কথা জানিব বিচাৰে সঁচাকৈ কেনেকুৱা ধৰণৰ ভয়ানক ঘটনা ঘটিছিলে তো আপোনালোকে প্লিজ থিয়েটাৰত যাওক আৰু দ্য কাশ্মীৰ ফাইল মুভিখন চাওক কাশ্মীৰ ফাইল এই মুভিখনৰ পৰা কিন্তু আমি এটা ডাঙৰ কথা শিকিব পাৰোঁ যে দুনিয়াত সকলো মানুহে ইন'চেণ্ট নহয় এই কথাটো মনত ৰাখিব সকলো মানুহে কিন্তু ইন'চেণ্ট নহয় আজিকালিৰ ইউথে এটা কথাই বিচাৰে যে সকলোবোৰ কথা বতৰা আমাৰ এটা দুটা পাৰ্টিৰ যোনটো পাৰ্টিয়ে বুজিব চেষ্টা নকৰে সেই পাৰ্টিটোকো বুজাব চেষ্টা কৰে আজিকালিৰ ইউথ কিন্তু সেনেকুৱা তেতিয়া নাছিলে তেতিয়া তাৰ ওলোটাহে আছিলে কাশ্মীৰ ফাইল এই মুভিখনৰ কিছুমান ইনচিডেণ্ট মানে কিছুমান যদি আমি চিন দেখিব পাওঁ সেই চিনবোৰ দেখিলে আপুনি আচৰিত হ'ব যে আপুনিও নিশ্চয় কেতিয়াবা ভাবিব নেকি যে আপোনাৰ ঘৰৰ ওচৰৰ চুবুৰীয়াক আপুনি হানি খেচি মাৰি কিনে পেলাই পঠিয়াই দিব এনেকুৱা হৈছিলে কাশ্মীৰী পণ্ডিতসকলৰ লগত তো আপোনালোকে নিশ্চয় ভাবিব এতিয়া আৰু তো ভিডিঅ'টোৰ শেষত মই এটা কথা কওঁ যে আপোনালোকে এই মুভিখন যদি এতিয়ালৈ চোৱা নাই তেতিয়াহ'লে চাওক আমাৰ কিছুমান নজনা কলা অধ্যায়ৰ বিষয়ে আপোনালোকে জানক আপোনালোকে নিশ্চয় জানিব লাগে হিষ্ট্ৰীৰ কথা কিছুমান জানিব লাগে কিছুমান কথা আপুনি এৰি দিয়ক যে হ'ব যি হ'ল হৈ গ'ল কিন্তু কিছুমান কলা অধ্যায়ক আমি একেবাৰে পাহৰিব নালাগে সেইবিলাক সদায় মনত ৰখা উচিত ফৰগিভ কৰিব লাগে নট ফৰগেট মনত ৰাখিব সদায় বাই বাই